নমস্কাৰ ৰাইজ সকল সো আমাৰ কি চলি আছিল ষ্টেপ চলি আছিল সো ষ্টেপ তোমালোকে সবে বুজি পাইছে চাগে কি চলি আছে ইন্টাৰফেস কিবা সো ওয়েলকাম টু মাই ইউটিউব চেনেল মার্কস বয় সো ইয়াতে মোৰ ইনষ্টাগ্ৰাম আইডি মোৰ আইডিটো স্ক্ৰিনৰ ফ্লেশ হৈ আছে get work বুলি আৰু let's be always under construction let's learn step pro সো বলক ভিডিওটো পলম নকৰাকৈ দেৰি নকৰাকৈ আৰম্ভ কৰো সো আমি ইমান দিন আমি কি শিকিলো ষ্টেপত সো আমি ষ্টেপত শিকিলো ইন্টাৰফেস শিকিলো how to insert note শিকিলো how to insert beams how to insert property so আজি শিকিম how to insert support yes support সো এটা এইটো স্কেচত চাই লোৱা এই যোনটো স্কেচ মই তোমালোকে এক্সাম্পল দি কৰি আহিছিলো এটা আমাৰ কেইটা ধৰণৰ সাপোৰ্ট দুটা হয় নাই এটা ফিক্স সাপোর্ট আৰু এই দুটা রোলার সাপোর্ট হয় নাই আৰু এইটো এখিনি ক্যান্টিলিভার টাইপ সো এটা আমি কি কৰিম আমাৰটো অকল দুটা সাপোর্ট হে আছে তো আমি এটা মোর দেন টু শিকিম সো কি সাপোর্ট শিকিম আমি চাও ঠিক আছে সো আমাৰ কি সাপোর্ট থাকে আমাৰ ফার্স্ট সাপোর্ট হৈ গল রোলার সাপোর্ট ঠিক আছে রোলার সাপোর্ট তাৰ পিছত আমাৰ হৈ গল পিন সাপোর্টক আমি কি বুলি কও আমি হিঞ্জ বুলি কও ঠিক আছে হিঞ্জ সাপোর্ট তাৰ পিছত আমাৰ আহি গল ফিক্স সাপোর্ট ঠিক আছে তাৰ পিছত আমাৰ ফিক্স সাপোর্ট আহি গল তাৰ পিছত নেক্সট হৈ গল আমাৰ সিম্পল সাপোর্ট ঠিক আছে এই সিম্পল সাপোর্ট তো সিম্পল বেলেগ একো নাই ঠিক আছে রোলার সাপোর্ট আছে রোলার সাপোর্ট আমাৰ টোটাল ফোর্স কেটা লাগে এটা যোনটো ভাৰ্টিকেল ফোর্স ঠিক আছে এটা আমাৰ হিঞ্জ সাপোর্টত কেটা লাগে দুটা ফোর্স লাগে এটা হৰাইজন্টাল এন্ড ভাৰ্টিকেল ফোর্স হল তা ফিক্স সাপোর্টত আমাৰ তিনটা লাগে হৰাইজন্টাল ভাৰ্টিকেল আৰু মোমেন্ট লাগে আৰু আমাৰ সিম্পল সাপোর্টৰ অকল ভাৰ্টিকেল ফোর্স লাগে ঠিক আছে এইখিনি আমাৰ মেইন প্ৰপাৰ্টিজ আছিল আৰু ডিফাৰেন্ট টাইপস অফ সাপোর্ট আছিল সো আমাৰ রোলার সাপোর্টত কি লাগে আমাৰ রোলার সাপোর্টত ভাৰ্টিকেল ফোর্স পিন বা হিঞ্জত হলে ভাৰ্টিকেল অর হৰাইজন্টাল ফোর্স আৰু ফিক্স হলে আমাৰ তিনটা লাগে দুটা ফোর্স এন্ড ওয়ান মোমেন্ট দুটা ফোর্স কি হৰাইজন্টাল ভাৰ্টিকেল আৰু সিম্পল হলে ভার্টিকেল সো আমি মেইনলি বেসিক্যালি এই তিনটা ডিল কৰিম ঠিক আছে এই তিনটা সাপোর্টৰ সো বলা কেনেকে কি কৰো চাও হা সো আমাৰ স্কেচটো আছিল এইটো সো এই স্কেচটোত আমাৰ সাইল অফ ফিক্স আৰু রোলার আছে ঠিক আছে সো স্টেপত গলো সো এটা আমাৰ যেহেতু আমাৰ সাপোর্টত লাগে সো আমাৰ সাপোর্ট ইনসার্ট কৰিব লাগে সো সাপোর্টৰ কাৰণে ফার্স্ট গো টু জেনারেলৰ পিছত আমি যাম সাপোর্টত ইয়াতে লেফট ক্লিক তাৰ ওচৰতে সাপোর্টত যেতিয়া যাবা ৰাইট সাইডে চোৱা তোমালোকৰ রাইট সাইডে তোমালোকৰ সাপোর্টৰ ডাটা এৰিয়াত তোমালোকে সাপোর্ট তোমালোকৰ এপ্লিকেশন বাৰটো শো হৈ যাব ঠিক আছে ইয়াতে আমাৰ কি দেখাই আছে S1 নো সাপোর্ট সো আমি ফার্স্ট এটা ইয়াতে কি কৰিম ক্ৰিয়েট কৰিব লাগিব সো সেইকাৰণে ক্ৰিয়েটত গলো ক্ৰিয়েটত যাই ফেলে চোৱা এটা আমাৰ ফিক্স আছিল সো ফিক্সত ইয়াতে এড কৰি দিয়াৰ লগে লগে ইয়াতে তোমালোকৰ ৰাইট হ্যান্ড সাইডে এইখিনিত আহি যাব ঠিক আছে তো চাই লোৱা সো এটা ইয়াতে এড কৰি দিলো চোৱা সাপোর্টটো আহি গল এটা সাপোর্টটো কোড আছিল ইয়াতে আমি নোট কাৰ্সৰ সিলেক্ট কৰিম আমাৰ এইটো আছিল তাৰছত এসাইন টু নোট কৰিম yes কৰিবা এসাইন কৰিবা yes কৰিবা সো আহি গল হল এটা তাৰপিছত এটা তোমালোকে এটা বস্তু চোৱা এটা আমাৰ আইসোমেট্ৰিক হৈ আছে এটা যদি এটা আমাৰ হৰাইজন্টাল ভিউ কৰিব লাগে তোমালোকে ইয়াতে আহিবা ইয়াতে রোটেটত আহিবা ঠিক আছে এটা আমাৰ রোটেট টুলবাৰ বুলি কয় সো রোটেট টুলবাৰত ইয়াতে তোমালোকে ভিউ ফ্ৰম পজিটিভ z ডট টিপিবা চোৱা এইটো স্ট্ৰেট লাইন হৈ গল সো নেক্সট আমাৰ কি সাপোর্ট আছিল এটা আকৌ আহো সাপোর্টলৈ আহো নেক্সট আমাৰ রোলার সাপোর্ট আছিল আকৌ ক্ৰিয়েটত যাম ক্ৰিয়েটত যাই ফেলে চোৱা ইয়াতে রোলার সাপোর্ট জন দেখিছা নাই দেখা সো সেইকাৰণে কি কৰিম ফিক্স বাৰটো আমাৰ রোলার সাপোর্টৰ হিচাপে কাম কৰে সো এটা কি কৰিব লাগিব আমাৰ fy বাদ দি ফেলে আমাৰ গোটেই গিটা ৰিলিজ কৰি দিব লাগিব ঠিক আছে সো গোটেই গিটা আমি কি কৰিম ৰিলিজ কৰি দিম fy ডাইৰেকশনতে আমাৰ রোলারটো ঠিক আছে সো সেইকাৰণে fy টো ৰিলিজ কৰি ফেলে এড কৰি দিম এড কৰি দিয়াৰ লগে সাপোর্ট 3 সো ইয়াতে আৰু এই নোটটো সিলেক্ট কৰি ললো সো এটা বিম হৈ আছে সো এস্কেপ সো এটা নোট কাৰ্সৰ সিলেক্ট কৰিলো সো নোট কাৰ্সৰ হল assign to selected beams ত ক্লিক কৰিবা সৰি assign to selected notes ক্লিক কৰিবা তাৰছত assign কৰি দিবা and yes সো এইটো মোৰ সাপোর্ট ইয়াতে মই ইনসার্ট কৰিলো সো আশা কৰিছো তোমালোকে ভিডিওটো বুজি পালা সো লাইক শেয়ার সাবস্ক্রাইব কৰি দিবা that's all for today thank you so next class আমি শিকিম how to insert loads আৰু analysis কৰিবলৈ শিকিম